প্ৰিয় দৰ্শক, আমি প্ৰায়ে ভাবোঁ বা চিন্তা কৰোঁ যে এই পৃথিৱীত কেৱল আমিহে দুখী, আন সকলো সুখী। প্ৰায়খিনি সময়তে আমি নিজৰ জীৱনটোক লৈ অসন্তুষ্ট হৈ থাকোঁ। আজিৰ এই কাহিনীটো সেই সকল লোকৰ বাবে যিসকলে তেওঁলোকৰ জীৱনত সন্তুষ্ট নহয় আৰু আনক তেওঁলোকতকৈ সুখী বুলি বিবেচনা কৰে। গতিকে কাহিনীটো বুজিবলৈ ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। এসময়ত এটা কাউৰী তাৰ জীৱনটোক লৈ বৰ অসন্তুষ্ট আছিল। সি এদিন গছৰ ডালত বহি কান্দি আছিল। সেই গছজোপাৰ তলতে এজন সাধুৱে ধ্যান কৰি আছিল। ঠিক তেতিয়াই কাউৰীটোৰ চকু পানীৰ এটা টোপাল সাধুজনৰ গালত পৰিল। সাধুজনে ওপৰলৈ চাই দেখিলে যে এটা কাউৰীয়ে গছৰ ডালত বহি কান্দি আছে। সাধুজনে কাউৰীটোক সুধিলে, কি হ'ল মোৰ মৰমৰ বন্ধু, তুমি কিয় কান্দি আছা? তেতিয়া কাউৰীটোৱে ক'লে, হে সাধু, মই মোৰ জীৱনৰ ওপৰত বৰ বিৰক্ত। কোনেও মোক ভাল নাপায়। মানুহে মোক অপমানিত কৰি আঁতৰাই দিয়ে। কোনেও মোক একো নিদিয়ে। সকলোৱে মোক ঘৃণা কৰে। মই ভাবোঁ মৃত্যু এই জীৱনতকৈ ভাল। কাউৰীটোৰ কথা শুনি সাধুৰ মনটো সহানুভূতিৰে ভৰি পৰিছিল। সাধুৱে কাউৰীটোক কৈছিল, আমি যি অৱস্থাতে আছোঁ সেই অৱস্থাতে সুখী হ'বলৈ শিকিব লাগে। কিন্তু কাউৰীটোৱে সাধুৰ কথা বুজি নাপাই কান্দিয়েই থাকিলে। তেতিয়া সাধুজনে ক'লে, ৰ'বা, বিচলিত নহ'বা। তুমি কি বিচাৰিছা মোক কোৱা, মই তোমাক সেয়াই দিম যি তুমি বিচাৰিছা। কাউৰীটোৱে ক'লে, যদি আপুনি মোক এটা অনুগ্ৰহ কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি মোক এটা ৰাজহাঁহ বনাওক। মই ৰাজহাঁহ হ'ব বিচাৰোঁ। তেতিয়া সাধুৱে কৈছিল, মই তোমাক ৰাজহাঁহ বনাই দিম, কিন্তু প্ৰথমে ৰাজহাঁহৰ ওচৰলৈ যোৱা আৰু তাক সুধি আহা যে সি তাৰ জীৱনত কিমান সুখী বা সি তাৰ জীৱনত সুখীনে। যেতিয়া তুমি গম পাই ঘূৰি আহিবা তেতিয়ালৈ মই ইয়াতেই তোমাৰ বাবে অপেক্ষা কৰি থাকিম। কাউৰীটোৱে আনন্দেৰে ৰাজহাঁহক লগ কৰিবলৈ উৰি গ'ল। সি এটা পুখুৰীত এটা ৰাজহাঁহ সাঁতুৰি থকাত দেখিলে। সি ৰাজহাঁহৰ ওচৰলৈ গৈ ক'লে, তুমি ইমান ধুনীয়া, তুমি গাখীৰৰ দৰে বগা, সকলোৱে তোমাক ভাল পায়, তুমিয়ে এই পৃথিৱীৰ আটাইতকৈ সুখী চৰাই। ৰাজহাঁহটোৱে দুখী হৃদয়েৰে কাউৰীটোক কৈছিল, মোৰ বন্ধু, নহয়, মই সুখী নহয়। পৃথিৱীত বহুতো ধুনীয়া ৰং আছে, কিন্তু মোৰ কোনো ৰং নাই। বগা ৰং তাৰ তুলনাত একো নহয়। মই ভাবোঁ ভাটৌ পৃথিৱীৰ আটাইতকৈ সুখী চৰাই, কাৰণ তেওঁ ইমান ৰঙীন। কথা শুনি কাউৰীটো তাৰ পৰা উৰি গৈ ভাটৌৰ ওচৰ পালে। সি ভাটৌটোক ক'লে, ভাটৌ, তুমি খুব ৰঙীন আৰু সুন্দৰ। তুমিয়ে নিশ্চয় পৃথিৱীৰ আটাইতকৈ সুখী চৰাই হ'ব লাগিব। কাউৰীৰ কথা শুনি ভাটৌটোৱে দুখ মনেৰে ক'লে, হে মোৰ বন্ধু, তুমি ভুল বুজিছা। মই সুখী নহয়। তুমি নিশ্চয় দেখিছা যে মানুহে ভাটৌবোৰক পিঞ্জৰাত বন্দী কৰি ৰাখে। মই সদায় ভয় কৰোঁ যে কোনোবাই মোক ধৰি ৰাখিব পাৰে আৰু মোক এটা পিঞ্জৰাত বন্দী কৰি ৰাখিব পাৰে। সেয়েহে মই ৰংচঙীয়া হ'লেও সুখী নহয়। তেতিয়া কাউৰীটোৱে সুধিলে, তেন্তে তুমি কোন সুখী বুলি ভাবা? মই ভাবোঁ ময়ূৰ এই পৃথিৱীৰ আটাইতকৈ সুখী চৰাই। তেওঁ মোতকৈ বহুত বেছি ৰঙীন, ভাটৌটোৱে ক'লে। এই কথা শুনি কাউৰীটোৱে ময়ূৰ বিচাৰিবলৈ আৰম্ভ কৰিলে। দীঘলীয়া সময়ৰ সন্ধানৰ পিছত সি অৱশেষত এটা ময়ূৰ বিচাৰি পালে, যিটো চিৰিয়াখানাৰ এটা পিঞ্জৰাত আছিল। সি দেখিলে যে ময়ূৰক চাবলৈ শ শ মানুহ গোট খাইছে। মানুহবোৰ যোৱাৰ পিছত কাউৰীটো ময়ূৰৰ ওচৰলৈ গৈ ক'লে, মৰমৰ ময়ূৰ, তুমি ইমান ধুনীয়া। প্ৰতিদিনে হাজাৰ হাজাৰ মানুহ তোমাক চাবলৈ আহে, আৰু মোৰ ফালে চোৱা, যেতিয়া মানুহে মোক দেখে তেওঁলোকে লগে লগে মোক আঁতৰাই দিয়ে, খেদে। মই ভাবোঁ তুমি এই পৃথিৱী নামৰ গ্ৰহটোৰ আটাইতকৈ সুখী চৰাই। ময়ূৰে দুখৰ সৈতে উত্তৰ দিলে, মই সদায় ভাবিছিলোঁ যে মই পৃথিৱীৰ আটাইতকৈ ধুনীয়া আৰু সুখী চৰাই,
কিন্তু মোৰ সৌন্দৰ্যৰ বাবে মই এই চিৰিয়াখানাত আবদ্ধ হৈ আছোঁ। যেতিয়া মানুহে আলংকাৰিক বস্তু তৈয়াৰ কৰিবলৈ মোৰ ৰঙীন পাখিবোৰ ভাঙি পেলাই ই মোক বহুত কষ্ট দিয়ে। ময়ূৰে এটা গভীৰ উশাহ লৈ ক'লে যে মোৰ মৰমৰ বন্ধু, মই সুখী নহয়। কাউৰীটোৱে ময়ূৰৰ পৰা এইটো শুনি আচৰিত হৈছিল আৰু সি তেতিয়া ময়ূৰক সুধিছিল যে তুমি পৃথিৱীৰ আটাইতকৈ সুখী চৰাই কাক বুলি ভাবা? ময়ূৰে ক'লে, মই চিৰিয়াখানাখন অতি সাৱধানে পৰীক্ষা কৰিছোঁ আৰু মই উপলব্ধি কৰিছোঁ যে তোমালোক কাউৰীয়ে হৈছা একমাত্ৰ চৰাই যাক পিঞ্জৰাত ৰখা নহয়। মানুহে তোমালোকক ধৰিবলৈ চেষ্টা নকৰে আৰু তোমালোকক পিঞ্জৰাৰ ফান্দত নেপেলায়। গতিকে যোৱা কেইদিনমানৰ পৰা মই ভাবি আছোঁ যে যদি মই কাউৰী হ'লোহেঁতেন তেন্তে মই আনন্দেৰে সকলো ঠাইতে ঘূৰি ফুৰিব পাৰিলোহেঁতেন আৰু মই মুক্ত হ'লোহেঁতেন। এই কথা শুনি কাউৰীটো তাৰ পৰা উৰি গ'ল আৰু প্ৰথমবাৰৰ বাবে সি কাউৰী হ'বলৈ পাই সুখী অনুভৱ কৰিলে। কাউৰীটো সেই সাধুৰ ওচৰলৈ ঘূৰি আহি ক'লে, হে জ্ঞানী সাধু, মই আন একো হ'ব নিবিচাৰোঁ। মই যি আছোঁ তাতেই ভালে আছোঁ, তাতেই সুখত আছোঁ। প্ৰিয় দৰ্শক, যদি আমিও আমাৰ জীৱনলৈ চাওঁ তেন্তে দেখিম যে এইটো আমাৰ সমস্যা। আমি আনৰ সৈতে অপ্ৰয়োজনীয় তুলনা কৰোঁ আৰু সদায় দুখী হৈ পৰোঁ আৰু নিজকে অভিশাপ দিওঁ। আমাৰ জীৱনত কি আছে কি নাই সেইবোৰলৈ তুলনা কৰি থাকিলে সেইবোৰেই অসন্তুষ্টিৰ কাৰণ হৈ পৰে। আমাৰ কি নাই তাক চোৱাৰ সলনি আমি আমাৰ ওচৰত যি আছে তাত সুখী হ'বলৈ শিকিব লাগে। এই পৃথিৱীত এনে এজন ব্যক্তি নিশ্চয় থাকিব যাৰ আপোনাৰ তুলনাত কম বেছি পৰিমাণে কিবা নহয় কিবা থাকিব।